আমাৰ জীৱনটোত আমাৰ লাইফটোত বহু হতাশে বেৰি কৰে আৰু সেই হতাশৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব পাৰিম এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে আপোনালোকে নিশ্চয় গম পাব সো যদি আমি প্ৰতিটো দিন আমি এই চাৰিটা কথা ভাবি থাকো মই যি চাৰিটা কথা কম এই চাৰিটা কথা যদি প্ৰতিটো দিন ভাবি থাকো তেন্তে অন্য কোনোৱে নালাগে জীৱনটোত সো এই চাৰিটা কথা কি জানি লওক মই শ্ৰেষ্ঠ মই নিশ্চয় পাৰিম ওপৰৱালা মোৰ লগত আছে আজিৰ দিনটো মাত্ৰই মোৰ সো এই চাৰিটা কথা যদি আমি প্ৰতিটো দিন ৰিয়েলাইজ কৰো তেন্তে জীৱনটো আৰু অন্য কোনোই নালাগে পাৰ হৈ যোৱা অতীতটোত বহুত বহুত ধন্যবাদ কাৰণ এটা ভাল ভৱিষ্যত দিয়াৰ বাবে কষ্টই তোমাক শক্তিশালী কৰি তুলিব ভয়ে তোমাক সাহসী বনাব আৰু হৃদয়ৰ পৰা কন্দাটো তোমাক জ্ঞান বৃদ্ধি কৰিব এই কেতিয়া কথা একদম চিৰ সত্য ধ্যান দি শুনিব সো যদি নিজৰ লক্ষ্যত উপনীত হ'বলৈ তাত বহুত বাধা আহি পৰে তেন্তে জানি লোৱা সেই পথটো বহুত সহজ আৰু তোমাৰ কাৰণে ৰখি আছে সেই কাৰণে ৰাস্তাত ইমান বাধা আহি পৰিছে কি এটা পাথৰেই যথেষ্ট এটা গ্লাছত ভাঙিবলৈ কি এটা পাথৰেই যথেষ্ট এটা গ্লাছত ভাঙিবলৈ আৰু এটা কথাই যথেষ্ট মানুহৰ মনটোক ভাঙিবলৈ যেনেদৰে মানুহে দৰিদ্ৰতাক দেখি ভয় কৰে ঠিক তেনেকৈ যদি মানুহে নৰকক দেখি ভয় কৰিলেহেঁতেন তেন্তে সকলো মানুহ জান্নাতলৈ যাব পাৰিলেহেঁতেন আৰু সকলো মানুহ ভাল হৈ গ'লেহেঁতেন